তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি আমি যাই আছোঁ এটা এনেকুৱা জেগাত, মানে কি ক'ম, ধুনীয়া জেগা এটাত যাই আছোঁ আৰু আপোনালোকক লৈ যাই আছোঁ। ভিডিঅ'টো একদম শেষলৈকে চাই দিম। তো আমি যাই আছোঁ দুটা চকাইকৈ যাই আছোঁ। তো গাইজ আমি গাড়ীত বহি গ'লোঁ। এইফালে আছে আৰু পিছফালে সোণালী, তাৰপিছত আৰু এজন আছিল। তাৰপিছত এতিয়া আমি যাম বাৰু মেঘালয়ৰ এটা ধুনীয়া জেগাত যাম আৰু আপোনালোকক দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিবি। তো গাইজ ফাইনেলি আমাৰ ৰাইড আৰম্ভ হৈ গ'ল আৰু গাইজ আমাৰ আহি পালোঁ বৰ্ডাৰ, মানে আছাম আৰু মেঘালয় বৰ্ডাৰ। ইয়াতে মানে পুলিচ চেকিং কৰা হয়। আমাৰ কিন্তু পাৰ্মিট গাড়ী আছিল, সেইকাৰণে আমাক চেকিং নকৰে। সেইটো বৰ্ডাৰ পাৰ হ'লোঁ, আমি মেঘালয় সোমালোঁ। আৰু গাইজ এনেকৈ ধুনীয়া এটা পৰিৱেশৰ মাজেৰে, পাহাৰৰ মানে চাৰিও চাইডে গছ গছনিৰ মাজেৰে ধুনীয়া এটা পৰিৱেশৰ মাজত আমি চবগিলাকে যাই আছোঁ বঢ়িয়া ধুনীয়াকৈ গান লগাই গাড়ীত। তো গান লগোৱাৰ কাৰণে মই ভিডিঅ'টো মানে এডিট কৰিব লগা হ'ল, নহ'লে কপিৰাইট ক্লেইম আহি যাব। তো সেইকাৰণে মই ভিডিঅ'টো এনেকৈ এডিট কৰিলোঁ। আৰু ড্ৰাইভাৰ আমাৰ মহা হয়। তো গাইজ এতিয়া বলক। তো গাইজ আমি আহি পালোঁ জিৰাং, মানে এইফালে মেঘালয় পৰে, পাথাৰকামা পাম এতিয়া আমি। তো গাইজ জিৰাঙৰ এইখিনিয়ে আপোনালোকক মানে ভিডিঅ' কৰি দেখুৱালোঁ গাইজ। আৰু মানে ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ, সেইকাৰণে অলপ ভিডিঅ' ৰূপে ৰাখিলোঁ মই নিজৰ মেমৰি হিচাপে বাৰু। আৰু ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰি দিওঁ অলপ। তো গাইজ যদি মোৰ ভিডিঅ' চাই অলপ হ'লেও ভাল পাওঁ, অলপ ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইজ মই এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম সদায়, ডেইলি ব্লগ এটা লৈ আহিবৰ কাৰণে চেষ্টা কৰিম, যদি আপোনালোকে ছাপোৰ্ট কৰে। কিন্তু ছাপোৰ্ট নাপালে আমি ডিম'টিভেশ্যন হৈ যাওঁ, সেইকাৰণে অলপ ভাল নালাগে। আৰু গাইজ এইটো আমি পালোঁ বজাৰ, পাথাৰকামা বজাৰ, সাপ্তাহিক বজাৰ হয় শনিবাৰে। তো বহুত গাড়ী ভিৰ হৈ আছে গাইজ ইয়াতে। অলপ ৰখি দিলোঁ, মানে সিহঁতে অলপ বমি চমি কৰিলে, পূৰা মাথা ঘূৰাই আছে সিহঁতৰ। অৱস্থা নাই আধাতে, আৰু আধাৰো বেছিহে যাব আছে সদায়। আৰু ওচৰৰে এখন চাহ দোকান সোমালোঁ, চাহ খাই যাওঁ বুলি, লাল চাহ। গাটো কিজানি ভালে লাগে বুলি আৰু লাল চাহ অৰ্ডাৰ দিলোঁ। আৰু সিহঁতৰ বোলে গা চোৱা ভাল লগা নাই, বমি হৈ আছে। তো সেইকাৰণে অলপ খালি ভালে লাগে নেকি, সেইকাৰণে আহিলোঁ। আৰু খাই লৈ আমি গাড়ীত বহিলোঁ এতিয়া, আৰু ৰাইড আৰম্ভ কৰোঁ গাইজ। মানে বেছি দেৰি হৈ গ'লে আমাৰ বহুত দিগদাৰ হৈ যাব, ৰাতি হৈ যাব। আৰু সিহঁতে মানে খোজকাঢ়ি আগতে আহি আছিল, তো সিহঁতকো উঠাই ল'ব লাগিল, নহ'লে আৰু কোনোবা হৰাই থাকিব। আৰু গাইজ এইবিলাক ঘৰ পূৰা পাইন গাছ আছে, এইবিলাক পূৰা পাইন। মানে পাইন গছটো ঠাণ্ডা জেগাত হয়, আমাৰ গৰম জেগাত নহয়। অসমত মানে 100% নহয়, এইটো পাইনটো শ্বিলং এইবিলাক মেঘালয় ঠাণ্ডা জেগাত। আৰু আহি পালোঁ মেইন জেগা, যিটো জেগাৰ কাৰণে আমি ইমান দেৰি 5 ঘণ্টা ৰাইড কৰিলোঁ, 5 ঘণ্টা 6 ঘণ্টা হৈ গ'ল। তাতে আহিছোঁ এতিয়া, বৰ্তমান 2টা বাজিল। আৰু গাইজ ইয়াতে মানে টিকট ল'ব লাগিব, টিকটটো লৈ ল'লোঁ। টিকট মানে এটা কৈ আছোঁ বাৰু, পিছলৈকে গম পাবি কি। আৰু গাইজ ৰাস্তাটো চাওক বহুত বেয়া, মানে কাৰেণ্ট তলত মানে লাগি যাব কাৰণ মানে বৰষুণ চৰষুণ আহি থাকে, সেইকাৰণে বৰষুণতো গাড়ী উঠাই লৈছে। তো সেইকাৰণে অলপ দিগদাৰ মানে। ঠিক আছে, আমি ওপৰত উঠি আহিলোঁ। আৰু এইটোৱে, আৰু ওপৰত মানে পাহাৰকেইখন চোৱাৰ কাৰণে মানুহৰ ভিৰ হৈ গাইজ ইয়াতে। আৰু আমি পাহাৰৰ মাজে মাজে আহিছোঁ এয়া পাহাৰ চাবৰ কাৰণে। আৰু গাইছে আহি পালোঁ। আৰু গাইছে আমাৰ আগতে আহি ভৰ্তি হৈ আছে মানুহ, ইয়াতে গম পাইছে নাই গাইছ, মানে মানুহ আহিয়ে থাকে বোধহয়তে। এইখিনি হ'ল দুজুকু ভেলি গাইছ। ফাইনেলি আমি সেই জেগাখিনি আহি পাইছোঁ।
গাইছ অলপ মই জেগাগিলা দেখাই দি আছোঁ আপোনালোকক তো ভিডিঅ'টো চাই থাক ওপৰত যাই আছোঁ অলপ ওপৰত কি আছে বাৰু চাই লওঁ আৰু গাইছ এতিয়া আহিবৰ কাৰণে আপোনাৰ লোকেশ্যনটো কৈ দিম এইটো হ'ল কি কয় যিটো মাইৰাং হয় না মাইৰাং বজাৰখন পাৰ হৈ ৰাইট চাইডে এটা ৰাস্তা পাবি এই ৰাইট চাইডে চিধা আহি থাকিলে হৈ গ'ল ভাগাৰে লাগে ও মাই গড বতাহ কিন্তু পুৰা দি আছে মাত্ৰ বহন কৰিছে সেলফিৰ কাৰণে এনেকুৱা যে বনাই থৈ দিছে আৰু এইটো আছে বিল্ডিং টাইপ পাষ্ট লোকেশ্যন ধুনীয়া আৰু তো মেইন ৰোড এইফালে গাড়ীগিলা উঠাইলে আহিব লাগিব তাতে এণ্ট্ৰি ফিজ ল'ব 20 টকা পাৰ পাৰ্চন এইটো এটা নিশ্চয় গম পাহাৰৰ মাজে মাজে আহিছোঁ পাহাৰে চাব আহিছোঁ আৰু দেখাই আছোঁ কি পাম অ'কে আৰু এইফালে চাৰিওফালে পুৰা ফটো এটা মস্ত মানুহবিলাক আৰু এইবিলাক চব অসমৰে হয় কিন্তু দেই গাইছ আৰু গাইছ এইবিলাক ফটো তোলাত ব্যস্ত আৰু মই ভিডিঅ' কৰাত ব্যস্ত এনেকৈ চলি আছে আৰু গাইছ পুৰা হাৱা মাৰি আছে বৈদ্য বতাহ মানে ক'ব লাগিব একবাৰ ময়ো উঠি চাওঁ এটাত গাইছ কেনেনো লাগে ইয়াৰ পৰা আৰু ধুনীয়াকৈ ভিউ এটা চাই লওঁ কেনে হয় নাইচ বতাহ বে ইয়াৰ পৰা ভিউটো চাই লওঁ মাই গড কি বতাহ দিছে বে ইফালে বৰষুণ দি আছে পুৰা চেৰাপুঞ্জী পূৰ্ব নেকি ইফালে বৰষুণ দি আছে আৰু নাইচ কি কম ঠাণ্ডা ঠাণ্ডা হাৱা এইটো জেকেট পিন্ধিব লাগিব অলপ মানে ইয়াততো নালাগে বাৰু অলপ আগত শ্বিলং যিটো যোৱা ৰাস্তাটোত এইফালে গিলে মানে জেকেট পিন্ধিব আৱাজটো বা কিছু নাই নাজানো কিন্তু আৰু হৈ গ'ল আমাৰ ইয়াত চাৱাতো গাড়ীত উঠিলোঁ গাড়ীত উঠি এতিয়া আমি যাম আমি মানে এটা ৱাটাৰফল বিচাৰি যাম পাওঁ না নাপাওঁ চাওঁ কিন্তু গাছ চিনি নাপাওঁ তো সেইকাৰণে আৰু গাইছ বিচাৰি বেছি ৱাটাৰফল নাপালোঁ কিন্তু কেইটামান পাইছোঁ কিন্তু খোজকাঢ়ি যাব লাগে সেইকাৰণে যোৱা নাই আৰু গাইছ আমি আহি পালোঁ নংষ্টেৰ মেইন টাউন আৰু নংষ্টেনৰ মেইন টাউনত আহি আমি গাড়ী থৈ দিলোঁ পাৰ্কিং কৰি আৰু পাৰ্কিং কৰি আমি খোৱাৰ কাৰণে কিবা হোটেল বিচাৰি আছোঁ আৰু গাইছ আহি এখন পালোঁ ৰেষ্টুৰেণ্টখনত সোমালোঁ আৰু সোমাই আমি চাওমিন অৰ্ডাৰ কৰিলোঁ আৰু চাওমিন আহি গ'ল গাইছ আৰু চাওমিনটো দেখি আচৰিত হৈ গ'লোঁ চাওমিন এনেকুৱা চাওমিন দেখাও নাই খাই পোৱা নাই তো গাইছ আজি খাই চাম আৰু কেনেকুৱা লাগিছে জনাই দিবচোন গাইছ কালাৰ কেনেকুৱা ধুনীয়া না গাইছ খাই কিন্তু বেয়া পোৱা নাই কিন্তু খাই লৈ ওলালোঁ আৰু গাইছ ইয়াতে এটা মানুহ আছিল হিন্দী জানে বেছিভাগে কিন্তু হিন্দী নাজানে ইংলিছ জানে কিছুমানে বুজি নাপায় কিছুমানে ক'ব নাজানে কিন্তু এইজন ল'ৰা লগ পালোঁ তো ই হিন্দী বঢ়িয়াকৈ ক'ব পাৰে তো সেইকাৰণে অলপ তাৰ লগত কথা চথা পাতি এনেকৈ আহিলোঁ আমি খাই বৈ আৰু গাইছ এতিয়া আমি গাড়ী লৈ যাই আছোঁ আৰু গাইছ আমি এতিয়া আৰু ক'তো নাযাওঁ কাৰণ আমাৰ অলৰেডি টাইমটো বহুত হৈ গ'ল আৰু তাৰমানে বেছি দেৰি কৰিলে ৰাতি হৈ যাব এনেওতো এতিয়া গ'লে আমাৰ ৰাতি 8-9টা বাজিবই কিন্তু এয়া চাওক গাড়ীখন আহি পালোঁ আৰু এই আছিল পেচাব কৰা লাগিল তো গাইছ পেচাব কৰিব সোমালোঁ আমি এইটো কি কয় পেট্ৰল পাম্পত ইণ্ডেছ চান্তা বুলি কিবা গাইছ গাড়ীটো অলপ তেল ভৰাই ল'লোঁ তেল চেল ভৰাই পেচাব চব কৰি ল'লোঁ গাইছ এতিয়া আমি আৰু যাম আৰু মোটামুটি আমাৰ 3 ঘণ্টা ৰাস্তা যাব আছে এতিয়া বাৰু ঘৰত যাই আছোঁ আমি গাইছ গম পাইছেনে গাইছ এতিয়া গাড়ীত উঠি লওঁ বহি লওঁ আৰু গাইছ ৰাইড আৰম্ভ কৰি দিওঁ কিমান বা দেৰি হয় নাজানো আৰু গাইছ বৰষুণো আহি আছে বোলে আগত আৰু গাইছ আহি পালোঁ আমি মাইৰাং তো গাইছ মাইৰাঙত সোমালোঁ আৰু মাইৰাঙৰ এইবিলাক ধুনীয়া জেগা আৰু জেগাগিলা বহুত চাফা লাগে ভাল লাগে গাইছ সাইডবিলাকত মানে লেতেৰা এনেকুৱা নাই আৰু আমাৰ ইফালে যেনেকুৱা লেতেৰা দেখা পাওঁ এনেকুৱা লেতেৰা একদম নাই গাইছ বহুত চাফা কৰি ৰাখে তো সেইকাৰণে বহুতো ভাল লাগে গাইছ আৰু এটা বস্তু দেখিলোঁ ইয়াতে মানে এটা ঠাণ্ডা খাবৰ কাৰণে নামিছিলোঁ ঠাণ্ডাটো কি হয় ফ্ৰিজ নাই ইয়াতে মানে বতৰ ঠাণ্ডা হৈ থাকে বা
ঠাণ্ডাই হৈ থাকে আৰু সেইকাৰণে ফ্ৰিজ চিজ নাৰাখে ডাইৰেক্ট নৰ্মেল ঠাণ্ডা পায় আৰু গাইছ পানী চানী চব নৰ্মেল পাবি ইয়াতে আৰু গাইছ এটা কথা লক্ষ্য কৰিলোঁ ইয়াতে মানে গাহৰি মাংস গৰু মাংস ইত্যাদি আজিকালি চব মানে পুৰা অপেন বিকি থাকে অপেন কাটি কেনে বিকি থাকে আৰু সেয়ে আৰু গাইছ কি কবি এইখিনি হ'ল মাইৰাং তো গাইছ এনেকৈ আমি যাওঁ এতিয়া পুৰা ঘৰত যাম গাইছ আৰু যদি ভিডিঅ'টো সঁচাকৈ ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব গাইছ আৰু নেক্সট য'ত যাওঁ ভিডিঅ' বনাবৰ চেষ্টা কৰিম তো গাইছ আজিলৈ বাই বাই।